নমস্কাৰ স্বাগতম জনাইছো আপুনি চাইছে দ্ৰুত সংবাদ আৰু প্ৰথমটো খবৰ হৈতে আৰম্ভ কৰিছো 2014 চনৰ সাধাৰণ নিৰ্বাচনতকৈ অধিক সংখ্যাগৰিষ্ঠতা লাভ কৰি 2019 চনৰ নিৰ্বাচনত ক্ষমতালৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত এই ঘোষণা বিজেপি সভাপতি অমিত শাহ দিল্লীৰ আম্বেদকাৰ ইণ্টাৰনেশ্যনেল চেণ্টাৰত অনুষ্ঠিত দুদিনীয়া এই কাৰ্যনিৰ্বাহক সভাত শনিবাৰে অমিত শাহে কয় যে এটি সময়ত বিজেপিয়ে ভাৰতক গঢ়িবলৈ বিচাৰিছে সেই সময়ত কংগ্ৰেছে ভাৰত ভাঙিব বিচাৰিছে চাৰিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত অনুষ্ঠিত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত অংশগ্ৰহণ কৰে বহুসংখ্যক বিজেপি নেতা আৰু মুখ্যমন্ত্ৰীয়ে বিৰোধীৰ মহাজোটবন্ধন আবুহা ভৰা কথা বুলি কটাক্ষ কৰি অমিত শাহে তেলেংগানা ৰাজস্থান মধ্যপ্ৰদেশ আৰু ছত্তীশগড় বিধানসভা নিৰ্বাচনৰ বাবে ঐক্যবদ্ধ হবলৈ দলীয় নেতাকৰ্মীক আহ্বান জনায় আগন্তুক লোকসভা নিৰ্বাচন সভাপতি অমিত শাহৰ নেতৃত্বতে অনুষ্ঠিত হ'ব বুলিও কাৰ্যনিৰ্বাহক সভাত ঘোষণা কৰা হয় আৰু ভাৰতত বিজেপি এক অজেয় শক্তি বুলি উল্লেখ কৰিলে অমিত শাহে আজি সামৰণি পৰিবলগীয়া ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া এই কাৰ্যনিৰ্বাহক সভাত চাৰিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ লগতে অহা বছৰ অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচন সন্দৰ্ভত প্ৰস্তুত কৰা হৈছে ৰণকৌশল এনআৰচিৰ পৰা বাদ নপৰে কোনো প্ৰকৃত ভাৰতীয়ৰ নাম এই প্ৰতিশ্ৰুতি কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ দিল্লীত অনুষ্ঠিত নৰ্থ ইষ্ট ষ্টুডেণ্ট ফেষ্টত অংশগ্ৰহণ কৰি এনআৰচিৰ কিছু বিসংগতিৰ কথা স্বীকাৰ কৰিলে ৰাজনাথ সিঙে আৰু লগতে কোন স্বদেশী কোন বিদেশী সেয়া জনাটো দেশবাসীৰ অধিকাৰ বুলি তেওঁ মন্তব্য কৰে नॉर्थ ईस्ट का रहने वाला हर व्यक्ति यह चाहता है भारत इस देश में कौन स्वदेशी है कौन विदेशी है कम से कम इस बात की जानकारी होनी चाहिए इसलिए आपने देखा कि असम में एनआरसी बनाने का सिलसिला प्रारंभ हुआ है एनआरसी को लेकर कुछ शिकायतें भी प्राप्त हुई हैं लेकिन जो भी काम हो रहा है अंडर द सुपरविजन ऑफ सुप्रीम कोर्ट हो रहा है শীঘ্ৰে গৃহীত হ'ব লাগে নাগৰিকত্ব সংশোধনী বিধেয়ক এই মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শাহৰ শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা নতুন দিল্লী বিজেপিৰ এই কাৰ্যনিৰ্বাহক সভাত মন্তব্য কৰিলে এনেকৈ অমিত শাহে অসমত এই বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে অমিত শাহৰ এই মন্তব্য বিশেষ তাৎপৰ্য বহন কৰিছে ইফালে এনআৰচিৰ প্ৰসংগয়ো স্থান লাভ কৰিলে অমিত শাহৰ ভাষণত 2019 লোকসভা নিৰ্বাচনত দলক পুনৰ জয়যুক্ত কৰিবলৈ আহ্বান জনালে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষজনে असम के चुनाव के बाद हम एनआरसी के विषय में पुरजोर स्पीड के साथ काम कर रहे हैं मगर ये नया बात नहीं है भारतीय जनता पार्टी के लिए क्योंकि स्थापना के बाद 9 बार राष्ट्रीय कार्यकारिणी में कुछ न कुछ रेफरेंस पॉलिटिकल रेजोल्यूशन में असम के एनआरसी के ऊपर हुआ है এনআৰচিৰ লিগেচিৰ এটা কিনা বেচা হোৱা বুলি স্পষ্ট হোৱাৰ পিছতো ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াই লোৱা নাই কোনো ধৰণৰ পদক্ষেপ সংবাদ মেলযোগে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে আছাম পাব্লিক ৱৰ্কছে এনআৰচিৰ বাবে এখন মনিটৰিং কমিটিৰো পোষকতা কৰিলে এপিডব্লিউৱে এই মনিটৰিং কমিটিয়ে উচ্চতম ন্যায়ালয় আৰু এনআৰচি উন্নীতকৰণৰ কামত নিয়োজিত লোকসকলৰ মাজত সমন্বয় ৰক্ষা কৰিব বুলি দাবী কৰিছে এপিডব্লিউ আৰু এই সন্দৰ্ভত শীঘ্ৰে উচ্চতম ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰিব সংগঠনটোৱে লগতে এনআৰচি প্ৰকাশৰ পূৰ্বে এনআৰচিৰ ছফটৱেৰৰ মান পৰীক্ষা কৰাৰো দাবী তুলিছে এপিডব্লিউৱে সংবাদমেলত এনআৰচিৰ বিভিন্ন সমস্যাৰ ওপৰতো ব্যাখ্যা দাঙি ধৰি এখন শুদ্ধ এনআৰচি প্ৰকাশৰ দাবী তুলিলে 39টা পৰিয়াল বাংলাদেশী পৰিয়াল মৰিগাঁৱৰ এনআৰচি সোমাইছে অফিচিয়েল ষ্টেটমেণ্ট আছিলে ডেপুটি কমিশনাৰ হেমেন দাসৰ তাৰপিছত আমি পালো খাইৰুল ইছলাম বুলি এজন পালো তেখেতে এনএছকে চেণ্টাৰ মিতিৰ ভাষাত কাম কৰি আছিলে ঢেকিয়াজুলিৰ বহুত ডি ভোটাৰৰ নাম আপোনাৰ এনআৰচি সোমাইছে এনআৰচিৰ সমৰ্থিত নথি হিচাপে ৰেচন কাৰ্ড কৰ্তন কৰা কেন্দ্ৰ কৰি ক্ষুব্ধ হৈ পৰিছে একাংশ দল সংগঠন উচ্চতম ন্যায়ালয়ে 5বিধ নথি কৰ্তন কৰাৰ পিছত প্ৰতীক হাজেলাৰ বিৰুদ্ধে জাং উঠাই উঠিছে বিজেপি কংগ্ৰেছ জামছু কংগ্ৰেছে প্ৰতীক হাজেলাক অপসাৰণৰ দাবী উত্থাপন কৰাৰ বিপৰীতে এনআৰচিৰ কাম কাজ বন্ধ কৰি দিয়াৰ হুংকাৰ দিছে আমছুৱে দাবী জনাও যে আপুনি অতি শীঘ্ৰে উচ্চতম ন্যায়ালয়ৰ পৰা আপোনাৰ এই পৰামৰ্শ উদ্যোগ কৰি লৈ আহক অন্যথায় আমি সমগ্ৰ অসমতে আমি গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম আমি এনেকুৱা ধৰণৰ আন্দোলনৰ কাৰ্যসূচী ল'ম যে শ্ৰী প্ৰতীক হাজেলাৰ সম্পূৰ্ণ মেচিনাৰীক আমি বিকল কৰি দিম এনআৰচিৰ কামত কোনো ধৰণৰ প্ৰতিবন্ধকতা সৃষ্টি আমি নকৰো কিন্তু হাজেলাৰ মই মতালিক আমি বন্ধ কৰিবৰ কাৰণে আমি বাধ্য তেখেতক অসমৰ ৰজা পাতি দিয়া হোৱা নাই যে তেখেতে যি ক'ব আমি সকলোৱে মানি ল'ব লাগিব এটা পক্ষৰ গভীৰ ষড়যন্ত্ৰৰ বাবে খিলঞ্জীয়াৰ নাম নাহিল এনআৰচি সম্পূৰ্ণ খচৰাতে বিস্ফোৰক অভিযোগ বিজেপি বিধায়ক শিলাদিত্য দেৱৰ ৰাজ্য চৰকাৰে এনআৰচিক লৈ বহু ভুল কৰিছে বুলিও শিলাদিত্যৰ মন্তব্য
এনআৰচিক লৈ কলে মুখ্যমন্ত্ৰীৰ ভূমিকাত বিজেপিৰ বহু কেইজন বিধায়ক অসন্তুষ্ট এই বিধায়ক শিলাদিত্য দেৱৰ মন্তব্যক লৈ এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ আনহাতে আছু অগপ কৃষক মুক্তি সংগ্ৰাম সমিতিকো তীব্ৰ সমালোচনা শিলাদিত্য দেৱৰ বিধায়ক শিলাদিত্য দেৱৰ মতে উচ্চতম ন্যায়ালয়ক অৱমাননা কৰিছে প্ৰতীক হাজেলাই হাজেলাক নিযুক্তি দিয়াৰ পিছতে মৌলবাদী সংগঠন আনন্দিত হৈ পৰিছিল বুলি তেওঁ মন্তব্য কৰিছে এটা ষড়যন্ত্ৰটো হ'ব লাগিব গোটেই বাংলাদেশী মুছলিমৰ নাম আহি গ'ল তাৰ কাৰণে মই বাৰু আৰু আজি নকওঁ কাৰণ আছুৱে যেতিয়া মানি লৈছে মই কিয় বিৰোধ কৰিম যেতিয়া কৃষক মুক্তি মৰ্চা মানি লৈছে মই কিয় বিৰোধ কৰিম যেতিয়া এজিপিয়ে মানি লৈছে তো মই কিয় বিৰোধ কৰিম সেইকাৰণে আজিৰ পৰা মই বাংলাদেশী মুছলমানৰ বিৰুদ্ধে একো নকওঁ অব্যাহত আছে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ ধাৰা দেশবাসীৰ প্ৰতিবাদলৈ আওকাণ কৰি তেওঁলোক কোম্পানীসমূহে দৈনিক বৃদ্ধি কৰি গৈছে ইন্ধনৰ দাম এই ক্ষেত্ৰত হাত দাঙি দিছে স্বয়ং বিজেপি চৰকাৰে আজিও বৃদ্ধি হ'ল পেট্ৰল ডিজেলৰ দাম আজি প্ৰতি লিটাৰ পেট্ৰলৰ দাম 12 পইচাকৈ আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম বাঢ়িল 10 পইচাকৈ বিভিন্ন দল সংগঠনে ইন্ধনৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ পিছতো মূল্য বৃদ্ধি ৰোধৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা বিজেপি চৰকাৰে চৰম নীৰৱতা অৱলম্বন কৰিছে স্বগৃহত আহি উপস্থিত হ'ল ঐক্য সেনা অসম প্ৰায় 300জনীয়া দলটো শনিবাৰে নতুন দিল্লীৰ পৰা পোনে পোনে আহি উপস্থিত হৈ বৰঝাৰ বিমান বন্দৰত দিল্লীত ঐক্য সেনা অসম কেন্দ্ৰীয় কমিটিয়ে অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী তোলে ইয়াৰ লগতে বিজ্ঞান পদ্ধতিৰে অচিৰে অসমৰ খহনীয়া সমস্যা সমাধান কৰাৰো দাবী তুলিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰীকো স্মাৰক পত্ৰ প্ৰদান কৰিছে বিষয়ে গহপুৰৰ বিস্তীৰ্ণ কৃষিভূমিত এতিয়া চৰহাপোকৰ আক্ৰমণ দেখা গৈছে পথাৰত হজাল ধৰিবলৈ আৰম্ভ কৰা ধান খেতি বিধ্বস্ত কৰিছে চৰহাপোকে বৰ্তমানলৈকে সমগ্ৰ গহপুৰ জিলাত চৰহাপোকৰ আক্ৰমণত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় 800ৰো অধিক হেক্টৰ কৃষিভূমি বোকাখাটৰ লখৌজান চাহ বাগিচাত শিশুৰ মৃত্যু কেন্দ্ৰ কৰি উত্তেজনা কৰ্তৃপক্ষৰ দায়িত্ব জ্ঞানহীনতাৰ বাবে প্ৰাণ হেৰুৱাবলগীয়া হ'ল এটি কণমানি উল্লেখযোগ্য যে লখৌজান চাহ বাগিচা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল লক্ষীতাঁতী নামৰ এতিয়া বছৰীয়া শিশু শিশুটিক উন্নত চিকিৎসাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰিছিল বাগিচা চিকিৎসকে কিন্তু লখৌজান বাগিচা কৰ্তৃপক্ষই সময়মতে এম্বুলেন্স যোগান ধৰিব নোৱাৰিলে যাৰ ফলতে মৃত্যু সাবটিবলগীয়া হ'ল কণমানিটিয়ে অভিযোগ উত্থাপন কৰি আচ্ছা আৰু বাগিচাৰ শ্ৰমিকসকলে ঘেৰাও কৰিলে বাগিচাৰ পৰিচালকক বাগিচা কৰ্তৃপক্ষৰ এনে কাণ্ডত জ্ঞানহীনতাৰ বিৰুদ্ধে জাঙু খাই উঠিছে আচ্ছা আৰু চাহ শ্ৰমিকসকল পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হোৱা দণ্ডাধীশক ঘটনাৰ তদন্তৰ দাবী তুলি স্মাৰক পত্ৰ প্ৰেৰণ কৰিলে আচ্ছাই ইউএছ অপেনত বৃহৎ অঘটন সেৰেনা উইলিয়ামছক পৰাজিত কৰি জাপানৰ নাওমি ওছাকাৰ গ্ৰেণ্ড শ্লেম খিতাপ দখল বিশ্ব টেনিছত নাওমি ওছাকাৰ উত্থানক লৈ ব্যাপক চৰ্চা খেলৰ মাজতে এম্পায়াৰৰ সৈতে তৰ্কযুদ্ধত লিপ্ত সেৰেনা জাগিৰোডৰ কাগজ কলৰ সমীপতে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে নিশা সংঘটিত হ'ল ভয়ংকৰ পথ দুৰ্ঘটনা নৌকাৰ পৰা গুৱাহাটী অভিমুখী এখন ট্ৰাকে পথৰ মাজত ৰৈ থকা আন এখন ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দা মাৰে ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ ধন্যবাদ